Hey guys, good morning. সকলোকে মোৰ মুছাফা পাকঘৰ ব্লগলৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে আছে। মোৰ পিছে আপোনালোকৰ আশীৰ্বাদত একদম বহুত বেছি ভালে আছোঁ আৰু এফালে দেখিছেনে ৰ'দতে বহি আছোঁ আৰু বহুত ৰ'দো লাগিছে। ঠাণ্ডা যাবগে আৰু এতিয়া তথাপিতো অলপ লাগে ঠাণ্ডা, সেইটো কাৰণে অলপ ৰ'দতে বহি আছোঁ। আৰু ইফালে সকলোৱে জেতুকা লোৱাত ব্যস্ত হৈ আছে। বেটিয়ে জেতুকা পিচি আছে আৰু ভণ্টিয়ে জেতুকা লৈ আছে। আমি সকলোবোৰ বাহিৰতে বহি আছোঁ আৰু এইফালে বেটাক পানী দিবলৈ দিছোঁ ফুলত, সি পানী দি আছে। আৰু সেইদিনাখনে বনোৱা ফুলৰ টাবকেইটাত যিহেতু ফুল লগাবই পৰা নাই। আৰু সিহঁতৰ আজি স্কুল বন্ধ আছে, সেইটো কাৰণে দুয়োটাই কি কৰিম কি নকৰিম লাগি আছে। তো বেটিয়ে জেতুকা লোৱাত লাগিছে আৰু বেটাক মই ফুলত পানী দিবলৈ দিছোঁ। আৰু যিহেতু ল'ৰা ছোৱালী ঘৰত থাকিলে দুই এটা কামত সহায়ো হয় মাকসকলৰ, বিশেষকৈ এনেইতো ময়ে দিব লাগে ফুলত পানী। তো আজি সিহঁতকেইটা আছে যিহেতু, গতিকে সিহঁতকে লুকাই দিছোঁ পানী দিবলৈ। বেটাই পানী দি থৈ গুচি গ'ল। আৰু এইফালে এখন টিপাল মেলি দিছোঁ আৰু টিপালখনতে মই বৰা ধান কেইটামান আছে, তাকে বোলো মেলি দিওঁ, ৰ'দত বানি আনিব লাগিব। তো টিপালতে দিছোঁ যিহেতু মুচৰি জাল নাই, সেইটো কাৰণে। আৰু টিপালত দিলে টাইম লাগে, মুচৰি জালত দিলে ধৰি লওক এদিনতে শুকাই যাব। তো উপায় নাই, যিটো নাই সেইটো কাৰণে এনেকৈয়ে দিব লাগিব। আৰু মই টিপালখন পাৰি ল'লোঁ। এতিয়া ধুনীয়াকৈ মই ধানখিনি আনি দিম আৰু বৰা ধান মেলিম। আৰু এইফালে মোৰ ধান মেলাও হৈ গ'লগৈ। মই ধান মেলি থৈ আহিলোঁ আৰু এয়া হৈছে বৰা ধান মেলা হৈ গ'ল। আৰু উঠটোত কি লৈছোঁ গম পাইছেনে সকলোৱে, কি লৈছোঁ? আৰু এয়া হৈছে জেতুকা, মানে উঠটো ফাটিছে, সেইটো কাৰণে ভাবিছোঁ অলপ জেতুকা লগাই দিওঁ। আৰু জেতুকাটো লগাই দিলে উঠটো কালাৰটো আহিব আৰু উঠৰ যিবিলাক ফাটা সেইবিলাক ফাটবিলাকো হয়তো মৰি যাব পাৰে, সেইটো কাৰণে লগাই দিলোঁ। কেনেকুৱা হয় চাই লওঁ লগাই পেলাই, তাৰপিছত আপোনালোকক দেখাই থাকিম। আৰু ভিডিঅ'বিলাক একদম চাব ধুনীয়াকৈ, সকলোৱে চাব। মই দুবাৰ ল'ম আৰু ইফালে মই ভাতো বহাই দিলোঁ। তো ইয়াতে মই উৰহি আৰু আলু দিছোঁ, মানে উৰহি আলু ধুনীয়াকৈ অকণমান উহাই ল'ম, উহাই লৈ ভৰ্তা কৰিম। আৰু আজি একেবাৰে নিৰামিষ চলিব, সেইটো কাৰণে তো আজি এনেকৈয়ে দিনটো চলাই দিম বুলি ভাবিছোঁ। আৰু এইফালে মই গেছতে বিলাহী পোৱাত লাগিছোঁ, চৌকাত পোৱা নাই। আৰু এইফালে মই উৰহিখিনি ভৰ্তা কৰি ল'বলৈ লৈছোঁ। আৰু ইয়াতে মই সকলোখিনি লৈ লৈছোঁ। কেঁচা জলকীয়া লৈছোঁ, আদা লৈছোঁ আৰু ইয়াত ধনিয়া পাত, সকলোখিনি মই ধুনীয়াকৈ মোহাৰি লওঁ। অকণমান নিমখ ল'ম। আৰু যিহেতু আজি মই সকলোখিনিয়ে
পিটিকা বনাইছোঁ, উৰহি পিটিকা বনাইছোঁ, লগতে বিলাহী আছে, আলু আছে। মই সকলোখিনি পিটিকাই কৰিছোঁ আজি, আৰু আজি পিটিকা দিয়ে ভাত খোৱা যাব। আৰু অকণমান মিঠাতেল দিম। তোমাৰ উৰহি পিটিকা হৈ গ'ল, আৰু এতিয়া বনাম মই বিলাহী পিটিকা। বিলাহী পিটিকাৰ কাৰণে মই এয়া লৈছোঁ। আৰু সোৱাদ অনুসৰি নিমখ দি লৈছোঁ। আৰু এইফালে বনাবলৈ লৈছোঁ, সকলোখিনি আছেই ইয়াতে। তো মই ইয়াতে অকণমান নিমখ দি সকলোখিনি মই একেবাৰে মিক্স কৰি ল'লোঁ, আৰু এতিয়া মই অলপ অলপকৈ আলুখিনি মিক্স কৰি ল'ম। মই আলুখিনি মই মিক্স কৰি ল'লোঁ, আৰু মোৰ আলু পিটিকাও হৈ গ'ল। তো মোৰ এয়া সকলো পিটিকা হৈ গ'ল। আৰু এইফালে চালাড বনাবলৈ এনেকৈ লৈছোঁ, মই গোটেইখিনি একেখন কাঁহীতে লৈ ল'লোঁ। বন্ধাকবি দিলোঁ, গাজৰ দিলোঁ, আৰু ধনিয়া পাত, বিলাহী, কেঁচা জলকীয়া, আৰু অকণমান আদা, আৰু এইখিনি হৈছে পিঁয়াজখিনি। মই গোটেইখিনি একেলগে দি লৈছোঁ, আৰু দি লৈ মই চালাড বনাই দিম। আৰু এইখিনি মই এতিয়াই মিহলি কৰি নলওঁ, খোৱাৰ সময়ত মিহলি কৰিম, আৰু সোনকালে মিহলি কৰি থৈ দিলে পানী উঠি যাবগৈ, সেইটো কাৰণে মই এতিয়াই মিহলি নকৰোঁ, গোটেইখিনি একেলগে কৰি থৈছোঁ। আৰু এতিয়াই মিহলি কৰিলে পানী উঠি যাব, সেইটো কাৰণে সকলোৱে গা পা ধুই আহি লওঁ, আৰু তাৰপাছত আহি আপোনালোকক দেখাই থাকিম। আৰু আমিও ভাত খাম আহি, এতিয়া গা পা ধুই লওঁ, আৰু আছে কাম, সেইবিলাকো দেখুৱাই থাকিম। তো চাই থাকিব ভিডিঅ'টো একদম শেষলৈ। আৰু এইফালে ধানকেইটাও ছাঁ পৰিল, আহি চপাব লাগে। তো পাৰকেইটা একদম বহুতেই বেয়া কৰি পেলালে, আৰু গোটেই ধান সিঁচি অৱস্থা নাইকিয়া কৰি পেলালে, বিৰাট বেয়া পাৰকেইটা। এতিয়া চপাই লওঁ, তাৰপাছত আপোনালোকক আকৌ দেখাই থাকিম। এইফালে গা পা ধুই আহি ধুনীয়াকৈ ধান চানো বাহিৰত চপাই বুলি থৈ আহিছোঁ, আৰু এতিয়া ভাত খাবলৈ লৈছোঁ। তো সকলোকে ভাত দিওঁগৈ, টিভি ৰুমত বহি আছে, সকলো ভাত খাব কাৰণে সিহঁতকো ভাত দিওঁগৈ। তো ভিডিঅ'টো চাই থাকিব একদম শেষলৈ, স্কিপ নকৰিব, সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। এতিয়া মই এইখিনি মিহলাই ল'ম, কাৰণ ভাত খোৱাৰ আগত মিহলাই ল'ম। সকলোখিনি এতিয়া মিহলাই ল'লে এতিয়া পানীটো নুঠে, এনেই আগতীয়াকৈ বনাই থৈ দিয়া হয়, পানীটো উঠি গ'লগৈ হয়। আৰু চালাড যিহেতু আগতীয়াকৈ কেতিয়াও বনাই নথ'ব, বনাই থ'লে পানীটো উঠি যায়গৈ, আৰু লগতে বনাই লগতে খাব। তো মোৰ এইখিনি হৈ গ'ল। এয়াই হৈছে আমাৰ আজি দুপৰীয়া খানা, গতিকে সকলোৱে বহি লৈ খাওঁ গৈ, আকৌ আপোনালোকৰ লগত লগ পাইছোঁ। আৰু এইফালে ধুনীয়াকৈ খাই বৈ আহি বাচন বৰ্তন মাজি ধুই পখালি অকণমান আজৰি পাইছোঁ। এতিয়া ভাবিছোঁ অলপ জেতুকা লগাই লওঁ, আৰু বহুত দিন হৈ গ'ল আঙুলিবিলাকত জেতুকা লগাই পোৱা নাই।
সেইটো কাৰণে জেতুকা লগালোঁ। তো আজি ভিডিঅ'টো কেনেকুৱা লাগে সকলোৱে কমেণ্টত জনাব আৰু সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব মোৰ আহিবলগীয়া ভিডিঅ'বিলাক সকলোৱে পোৱাকৈ। গতিকে যিসকলে প্ৰথমতে চাইছে সকলোকে অনুৰোধ কৰিছোঁ সকলোৱে ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহিছোঁ, গুড নাইট।